নমস্কাৰ মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছো হাতত পান বটালৈ এঠাইলৈ ওলাইছো ক'ত গৈ আছে আপোনালোকে চাব গম পাব ভিডিঅ'টো চালে এজনী এলচাক লৈ গৈ আছো আমি এঠাইলৈ বৰষুণ দি আছে তথাপিতো আৰু তাইক লৈ গৈছো আৰু আধা ৰাস্তাতে ৰখি আমি তাইৰ কাৰণে খোৱা বস্তু লৈ লৈছো নহ'লে তাই বৰ চিঞৰ বাখৰ লগাই আছিলে এইজনীয়ে ভাবিছে ক'ত গৈ আছো মই গাড়ীত উঠি আৰু দেখিছেনে খাই লৈ বেজনী ভাল হৈ গ'ল ন এইটো কাৰণে পুৰা মনে মনে আছে আমি আহি তাই ঘৰ পাই গ'লো মানে ইমান দিনে বৌয়ে ঘৰত ৰাখিছিলে এতিয়া বৌয়ে মাকহঁতৰ ঘৰত ৰাখিব মানে তাই আৰু ৰাখিব নোৱাৰে হেনো এই আহি পাই পুৰা হুলস্থুল লগাই দিছে ভাবিছে মই ক'ত আহিলোঁ আৰু ইহঁত কেইজনীক দেখিছেনে ভাবিছে কোন আহিছে আমিও ক'লা এইজনীও ক'লা তাই পুৰা চিঞৰি আছে চালা মোৰ কাষলৈ আহিলে এপাক থৈ দিব পাৰিম বুলি আৰু আমি দুপৰীয়া ফোন কৰি থৈ দিছিলোঁ নহয় এয়াই পুৰা ভাত চাত যোগাৰ কৰি থৈ দিছে আমি আহি মেলি খাই মানে ফুৰিবলৈ আহিলোঁ তাই মানে ঘৰৰ চাৰিওফাল দেখাইছে আৰু ক'ত কি আছে বেচেৰীজনী আলচাৰ কাৰণে বেয়াই লাগিছে অহাৰ টাইমত তাই বৰ দুখ কৰিছে চাওকচোন কেনেকৈ চাইছা বিজনেছ মানে ছাগলীৰ বিজনেছ কৰিম বুলি ভাবিছোঁ ৰ'ব একো নাই দিয়ক আৰু জীৱনটোতো একো কৰি